শ্ৰৱণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছো। বাৰু কোৱাচোন দেৱৰী কি বৈকুণ্ঠ ধামলৈ অহাৰ উদ্দেশ্য কি? হে জনাৰ্দন, অন্তৰ্যামী তুমি দেৱনাৰায়ণ। আমাৰ বৈকুণ্ঠৰ আগমন নিশ্চয় চালনা কৰিব, এই কথা আমি আগতেই বুজিব লাগিছিল। কিন্তু জনাৰ্দন, দেৱৰী কি সৃষ্টিৰ আদি অন্ত বুজাটো আমাৰ পক্ষে একেবাৰে টান। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলিছে ততো এটি ইংগিত। জয় দেৱৰী কি বৈকুণ্ঠৰ পৰীক্ষতে দাৰক্ষী আমি দুয়োজন যিজনাৰ চৰণ দৰ্শন নৰ যক্ষ ৰক্ষ যদিও ভগৱান প্ৰভু নাৰায়ণ Jai Jai
বিচাৰি বিচাৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ড গোটেই বিশ্ব ব্ৰহ্মাণ্ড মই কৰিছো চলাত আৰু কোৱাচোন দেৱৰ কিনাৰত কোৱা নেকি কিবা সংবাদ দেখে বলৰীয়া দেৱতাৰ কোৱা নেকি সম্ভেদ দেখে হিৰো নাৰায়ণৰ পবিত্ৰ যেতিয়া কওঁ পৰা সংকেত কোৱা তোমাৰ হাততে পৰাস্ত হ'ল তাৰ পুৰুষে দেৱতা বন্ধ Hoy